আহক মোৰ পতিদেউক দেখুৱাওঁ পতিদেউ এইবোৰ প্ৰথমে চাই লওক এইবিলাক চাই লওক এবাৰ মই মোৰ পতিদেউ এনে কি কৰিছে দেখুৱাওঁ আহক এইবিলাক হাই কোৱা আকৌ ৰাইজক এয়া চাওক এইখন মই এইটো কাৰণে আপোনালোকক দেখুৱাবলৈ আনিছোঁ এইখন এওঁ নিজে বনোৱা গীটাৰ দেই মানে কাঠ এটুকুৰ তিতা চপা কাঠ এটুকুৰ কাটি এই গীটাৰখন এওঁ নিজ হাতে 77 মানে 77 চনত এওঁ এইখন বনাইছিলে অকণ থিয় কৰি দেখুৱাই দিয়াচোন সেইখন চাওক এইখন মই দূৰৰ পৰা দেখুৱাইছোঁ অকণমান এইখন চাওক সেইখন চাওক এটুকুৰ কাঠ কাটি কাটি নিজ হাতে বনোৱা গীটাৰ তো বাকীখিনিতো মই নোৱাৰিম ক'ব টেকনিকেল কথাখিনি তুমি তাৰ তেতিয়া কি কৰিলা এতিয়া কি কৰিলা তুমি অকণমান কৈ দিয়া না তেতিয়াতো এইখন 77 চনতে এখন বনালোঁ বোৰ্ডৰ পৰা আৰম্ভ কৰি কমপ্লিটেই হৈ গৈছিল এতিয়া বজাবই পৰা হৈছিলোঁ কিন্তু ভলিউম টন কণ্ট্ৰল লগোৱা হোৱা নাছিল আচ্ছা 77 চনতে গীটাৰখন বনালোঁ বাৰ্নিছ কৰিলোঁ পিকআপ দুটা বনালোঁ আৰু কানেক্টৰ ফিট কৰি পেলাই তাক বজাব পৰা কৰা হৈছিল কিন্তু ভলিউম টন কণ্ট্ৰল নাছিলে এতিয়া মই ভলিউম টন কণ্ট্ৰল লগাই আচ্ছা আৰু বাৰ্নিছ কৰিলা ৰং কৰিলা হয় নাই তেতিয়াখিনি বদলাই দিলা তেতিয়া সাধাৰণ বাৰ্নিছ কৰি থোৱা আছিলে এতিয়া অলপ ভালকৈ বাৰ্নিছ মই ওচৰৰ পৰা দেখুৱাই দিওঁ ৰ'ব চাওকচোন কেনেকুৱা ধুনীয়া হৈছে আপোনালোকে এইখন চাওক সেই দূৰত থকাখন মই দেখুৱাম ৰ'ব আপোনালোকক একেবাৰে একেই হৈছে এয়া এওঁ ঘৰত নিজে কৰা বাৰ্নিছ আৰু মই আপোনালোকক সেই কিনাখনৰ ওচৰলৈ দেখুৱাইছোঁ ৰ'ব আপোনালোকে চাওক একো পাৰ্থক্য নাই বৰঞ্চ এওঁ কৰাখন মই বেছিহে ধুনীয়া দেখোঁ হয়তো মোৰ মানুহজন কাৰণে মই ধুনীয়া দেখিব পাৰোঁ কিন্তু মই বেছি এওঁ 3খন গীটাৰ আছে সেইখন এখন সেইখন হলবদী তাৰপাছতে এইখন এওঁ কিনি আনিলে এইখন আৰু এইখন এওঁ নিজে বনোৱাখন সেইখন অনাৰ পিছত এইখন এদিন বজাই চোৱাৰ পিছত এইখন আকৌ কমপ্লিট কৰিলে সম্পূৰ্ণ কৰিলে এওঁ এনে ডেকাকালত গীটাৰ বজাইছিলে নিজে নিজে শিকিয়ে নিজে নিজে তেনেকৈ বজাইছিলে তো এতিয়া এওঁ কি কৰিছে অনলাইন কিবা কিবি ডাউনলোড কৰি মেলি এওঁ এতিয়া সদায় প্ৰেক্টিছ কৰি আজি কিমান বছৰৰ পিছত আকৌ তুমি বজাইছা প্ৰায় 45 বছৰৰ পিছত এওঁ আকৌ এখন গীটাৰ কিনি আনি নিজে বনোৱাখনো ঠিক ঠাক কৰি আকৌ প্ৰেক্টিছ আৰম্ভ কৰিছে যেতিয়ালৈ ধুনীয়াকৈ বজাব পাৰিব তেতিয়া মই আপোনালোকক আকৌ এবাৰ দেখুৱাম তো আজি ইমানখিনিকে দেখুৱালোঁ দিয়া বিদায় কৰি দিয়া হেল্ল' ৰাখোঁ